গাইজ এতিয়া বাজিছে ৰাতি 8টা আৰু দেখিলে আপোনালোকে ৰাতি 8টা বাজিছে মই ঘৰটো দেখুৱাই দিছোঁ ঘৰটো নহয় ঘড়ীটো দেখুৱাই দিছোঁ এতিয়া আমি পেকিং কৰি আছোঁ বৰ্তমান এইবিলাক পেকিং চলি আছে বহুত বেছি মানে একদম আলটু ফালটু কাপোৰ এনেকৈ একদম যা তা জাপিছোঁ মানে আৰু কালি গৈ আছোঁ আমি গেংটকত ফুৰিব গৈ আছোঁ যিহেতু মানে আমাৰ মিষ্টাৰৰ বাৰ্থডে আছে এনিভাৰ্চাৰী আছে সব ফুৰিবলৈ গৈ আছোঁ প্ৰতি বছৰে যোৱা হয় ঠিক সেইদৰে এইবাৰ যাবলৈ ওলাইছোঁ এতিয়া কাপোৰ জাপি আছোঁ একদম খেলি মেলি হৈ আছে গতিকে আজিৰ পৰাই মই ব্লগটো ষ্টাৰ্ট কৰিছোঁ পুনৰ কালিলৈ লগ পাম এতিয়া মুড চুট চব বেয়া হৈ আছে চেহেৰা বেয়া হৈছে যিটো পেকিং কৰি আছিলোঁ আজি আহি পালোঁ আমি শিলিগুৰি আৰু এতিয়া শিলিগুৰিত এটা আমি ফ্লেট লৈছোঁ আৰু তাতে আমি আছোঁ ইয়াতে দেখাই আছোঁ ঘৰটো কিয় বেয়া লাগিছে ভাগৰ লাগিছে অঁ চোন ৰ'বা দেই ড্ৰেছ চেঞ্জ কৰি দিম আৰু এইফালে এটা ৰুম ইয়াতে থাকিম গুগুলো আৰু মই আৰু ইয়াতে থাকিব কৃষ্ণা আৰু তলত আছে দুজন মানে তলত কোন আছে বাবা আছে আৰু এতিয়া আমি ড্ৰেছ একদম অৱস্থা বেয়া হৈ আহিছে বহুত বেছি অৱস্থা বেয়া হৈছে আৰু যিহেতু আমি কালি মৰ্ণিং 6টা বজাতে আমি যাম ছিকিম গেংটক চ' এতিয়া আজি সোনকালে শুই যাব লাগিব ন কৃষ্ণা কেনেকুৱা লাগিছে সোনকালে শুই যোৱাটো মই গেৰাণ্টি দিব নোৱাৰো কিয় কাৰণ ৰাতি সোনকালে শুৱাৰ অভ্যাস আমাৰ নাই because we are নিশাচৰ so মটন এটো হৈছে গোবি মঞ্চুৰিয়ান হ'ব চাগে এটো হৈছে দাইল সিম্পল ভাত গতিকে আমি এতিয়া গুগুলো খুৱাই লওঁ তাৰপিছত আমি খাম আৰু আমাৰ অকণমান টুমটুম টাম আমি আহা আগত আপোনালোকক ৰুমটো দেখাইছিলোঁ কিমান চিজিল আমি আহি পাই কিমান ধুনীয়াকৈ চিজিল কৰি দিলোঁ because we are pro yes গেংটক আহি আছোঁ ভিডিঅ' কৰিব নোৱাৰিলোঁ ৰুমৰ পৰা যিহেতু একদম জল্দি আহিব লগা হ'ল গাড়ীখন আহি পাই গ'ল আৰু এইখন গাড়ীতে আমি আহিছোঁ একদম পুৰা কানিয়া আহিছে মাৰি আমি আহিছিলোঁ 7:30 আৰু এতিয়া এটা চাহ খাই লওঁ মানে বিৰাট টোপনি লাগিছে ত' ব'লক গুগুলো ললিপপটো কেনেকৈ খোল খায় গুগুলো ললিপপটো কেনেকৈ খোল খায় So guys, এতিয়া চাহ খালোঁ ৰুটি খালোঁ আৰু এতিয়া পুনৰ যাত্ৰা আৰম্ভ গেংটক so let's go আমি নিজে নিজে ফূৰ্তি কৰি আহিছোঁ আৰু কি কৰিম একদম চব কুম্ভকৰ্ণ আহিছে গাড়ীত চবে শুয়ে থাকে আৰু এইফালে এজন আছে মিহিনা তেখেতেতো মুখেৰে নামাতে একোৱেই নাই অকল চাইলেণ্ট হৈ বহি আহিছে একদম পুৰা মানে বৰিং আজি আমি গৈ আছোঁ গেংটক য়েছ কোৱা তাৰপিছত আমি কি কৰিম তাত গৰম মাৰিম গৰম খেলিম গৰম মাছ মাৰিম একদম ৰাস্তা সৰু ইফালেও গাড়ী সিফালেও গাড়ী আহিছে কিন্তু খুব কন্ট্ৰলত চলাই আহিছে কাৰণ তেওঁলোকৰ অভ্যাস আছে भैया आपको तो देखने में तो डॉक्टर जैसा लग रहा है थैंक यू सीरियसली मास्क भी लगा रहे हो चश्मा भी पहन रहे हो और आपका घर कहाँ पे है जहाँ पे तेल डाले ना हाँ वही पे पहन अच्छा तो आज कैसा लगा हम लोग के साथ आके अच्छा लग रहा है ना ओके कितने बजे पहुँच जाएंगे हम लोग मेन पॉइंट है हाँ बात करने का तरीका यस ड्राइवर से या फिर मैं किस तरह से बात कर रहा हूँ आप लोगों को कैसा लगा हम लोग को तो अच्छा लगा है एक बटुआ अच्छा लगा
कितना बजे पहुंच जाएंगे वहाँ पे? आपका आप पकड़ने के लिए 2.5 घंटा। अच्छा টেমাটো কেলে উলিয়াইছে এতিয়া ले सो काम है কিয় अच्छा काम है কি কাম আছে काम है আছে আৰু কি কাম কিয় লাগে ভিডিও কেনে কৰি আছে মই গম পাইছোঁ সেইকাৰণে কৰিছোঁ এই টেমা ওলাই লৈছে বেগৰ পৰা তাত থকা নাই কাকো ডিস্টার্ব কৰিব নাই গাড়ী তাত থকা বস্তুখিনি এই হয় তাত থকা বস্তুখিনি উলিয়াই লৈ তাত হাতত লৈ পিকাব সেইটো ক্লিন মানুহ আমি আহি পালোহি এতিয়া সিকিম আমি এন্ট্ৰি কৰিম আৰু সিকিমৰ এখন গেট এই সোমাও ইয়ে আমি সিকিম এন্ট্ৰি কৰিলো It is a drawing room. কি ধুনীয়াকৈ সজাই থোৱা আছে এইফালে ধুনীয়াকৈ গোটেই বাহিৰৰ পৰিৱেশ সম্পূৰ্ণ গেংটকখন দেখা পোৱা যায় এনেকৈ বহুত ধুনীয়া ইয়াত পাহাৰ আছে আৰু এইবিলাক গোটেই ঘৰ আৰু এইফালে এই কৰ্ণাৰত ধুনীয়াকৈ সজাই থোৱা আছে তাৰপিছত আহিলোঁ এইফালে এইখন আছে ডাইনিং টেবুল তাৰপিছত এইফালে এটা টিভি লাগি আছে আৰু এইফালে কিটচেন আজি আমি ৰাতি ইয়াতে ধুনীয়াকৈ খানা বনাম এইটো এটা প্ৰথমতে ৰুম আছে কিন্তু ইয়াতে কোনো পাৰ্টিশ্যন নাই একো নাই কিন্তু এইটো মানে এটা অপেন ৰুম আৰু ইয়াতে বহি পেলাই পাৰ্টি চাৰ্টি কৰিবও পাৰি শুবও পাৰি লাইটটো দি দিলি ন লাইটটো দিলে ভাল হ'ব চাওঁ আমি অকণ বহিয়ে দিওঁ ন এতিয়া ছেকেণ্ড ৰুম দেখাম এখন গ্লাছ এইটো মোৰ আটাইতকৈ এইটো ফেভৰেট বস্তু এইটো মোৰ ফেভৰেট বস্তু আৰু এইফালে এটা বেডৰুম আছে এইটো এটা বেডৰুম ইয়াতে থাকি আমি এনিভাৰ্চাৰীটো পালন কৰিব লাগিব নে কি কোৱা কৃষ্ণা হয় বহুত ধুনীয়াকৈ সজাই থোৱা আছে কিন্তু আৰু একদম নিট এণ্ড ক্লিন সেইটো মানে বহুত বেছি ভাল লাগিছে আৰু এইফালে পুৱাৰ হাঁহিত এফালে পুৱাৰ হাঁহিত এইফালেও সম্পূৰ্ণ পৰিৱেশ দেখা পোৱা যায় আৰু নেক্সট মই বেডৰুমলৈ লৈ গৈ আছোঁ এইখন এখন গ্লাছ হ'ব নেক্সট ইয়াতে আমাৰ লাইট অন হ'ব ৰোমান্টিক পাৰ্টি হ'ব ইয়াতে বহুত ধুনীয়া ৰুম এইটো সঁচাকৈ ধুনীয়া বিৰাট ধুনীয়া সঁচা সো আপোনালোকক ৰুম দেখুৱালো এতিয়া ইয়াতো আছে এখন ধুনীয়া গ্লাছ এতিয়া আমি ধুনীয়াকৈ ড্ৰেছ চেঞ্জ কৰি আমি যাম বেলেগ ৰুম দেখাম খানা বনাম আৰু ইয়াত আছে প্ৰয়োজনীয় বস্তু খোৱা বস্তু নহয় কফি হয় খোৱা বস্তুৱে ভুল কৰিলোঁ এইটো কফি হয় আৰু এইফালে কি আছে চাওঁ এইফালে আছে ডাষ্টবিন Yes. Sir, I'm so sorry for the inconvenience. ये मैं आपका replace ही करवा देती हूँ. ठीक है वो सुबह ৰুমৰ পৰা ওলালোঁ আৰু গেংটকৰ কিছুমান জেগা দেখুৱাম सर ने बुला लिया तो हमने आप लोग गई पेला नामी पेला बरफत Ropeway of Gangtok. एटू नाम तो की হয় রপওয়ে ফাইনেলি আমি এতিয়া ৰপৱেৰ ভিতৰত আছোঁ আৰু আহি আছোঁ গোটেই সম্পূৰ্ণ গেংটকখন ইয়াৰ পৰা দেখা পোৱা যায় এবাৰ দেখাই দিছোঁ আপোনালোকক ক'ত উঠিছা দেখাই দিলে গোটেই ছিকিম চিটিখন ছিকিমৰ গেংটক চিটিখন আছে ফ্লাৱাৰ এক্সিবিশ্যন চেণ্টাৰ
গেংটক কেৱলে ভিতৰত যাওঁ আৰু আপোনালোকে দেখুৱাওঁ এতিয়া ফ্লাৱাৰ এক্সিবিশ্যনৰ ভিতৰত আছোঁ কি সুন্দৰ সুন্দৰ ফুল আছে এনেও আমি ছোৱালীবিলাকে মাৰোঁ ক'ব গ'লো আৰু গুগুলিয়াৰো মই এতিয়া চাওঁ ইমান ধুনীয়া ধুনীয়া ফুল আছে ফুলটো আমাৰ সকলোৰে প্ৰিয় চি লেভেলৰ পৰা 7,000 ফিট এতিয়া আমি গৈ আছোঁ হনুমানটক যোনটো বহুত ওপৰত আছে 7,000 ফিট ওপৰত আছে তাৰ ওপৰত আমি উঠি উঠি আহি আছোঁ এতিয়া আহি 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 গুগুলৰ লাগিছে ভোক এখন ফটো শান্তিৰে উঠিব নিদিয়ে এটা ৰিলছ বনাব পৰা নাই দুখত বুকু খুন্দা মাৰি ধৰিছে আইও কি হৈছে পোকে খুন্দা মাৰি ধৰিছে চ' গাইজ আমি এতিয়া আহি পালোঁ হনুমানটক আৰু গোটেই ভিউটো চাওকচোন কিমান সুন্দৰ ভিউ ইয়াতে অলপ কিবা খাই লওঁ তলত তাৰপিছতহে আমি ফটো চটো উঠিম আৰু ওপৰত যাম এতিয়া আহক কিবা এটা খাই লওঁ আৰু আপোনালোকক খুৱাম অলপ অলপ বেছি জানা এতিয়া আমি চাহ খালোঁ আৰু এতিয়া যাওঁ মন্দিৰৰ ভিতৰলৈ আহক মানে ভালকৈ আহক মন্দিৰৰ ভিতৰলৈ মেইনটেইন বাই ব্লেক কেট ডিভিজন এতিয়া আমি আহি পালোঁ মন্দিৰৰ নিচেই কাষতে বহুত ভাগৰ লাগিছে ওপৰলৈ উঠি উঠি আহি এয়া হৈছে মন্দিৰ হনুমান মন্দিৰ এয়া গুগুলুৱে খেলি আছে এতিয়া মন্দিৰৰ ওচৰৰ গুগুলু কি কথা কৈছা অ গুলু চব এইবিলাক অকলে অকলে গ'লে মই বেয়া পাওঁ আমি এতিয়া গেংটকৰ ড্ৰেছ পিন্ধি চাওঁ এইটো হৈছে অৰ্নামেণ্ট এইটো ট্ৰেডিশ্যনেল হয় অসমীয়া কয় গমেই নাপায় গুগুলু নাযাবা